শৰ্ট সাৰ্ভিস কমিশনত গলে 14 বছৰ পাব অসম পুলিচত সোমালে 60 বছৰলৈকে কাম কৰিব গতিকে ইট ইজ মাচ বেটাৰ এনে যদি কোনোবা আৰ্মিত সোমাই ই মাত্ৰ 14 বছৰ চাকৰি কৰিব পাৰিব কিন্তু অসমত যেহেতু অগ্নিবীৰত 4 বছৰ আৰু অসম পুলিচত 30 বছৰ গতিকে 35 বছৰ চাকৰি কৰিব গতিকে এটোটো বেটাৰ বস্তু হল একো ক্ৰাইটেৰিয়া নাই ক্ৰাইটেৰিয়াটো লওঁতেই ক্ৰাইটেৰিয়া হ'ব আৰ্মি ট্ৰেনিঙৰ সমানটো অসম পুলিচে ট্ৰেনিং দিবই নোৱাৰে গতিকে ইমান ভাল ট্ৰেনিং হৈ লৰা 27 বছৰত উভতি আহিব আৰামত আহি অসম পুলিচত কাম কৰিব 60 বছৰলৈকে থাকিব ইমান আমাৰ স্কিমটো মজা কৰি দিলো কাৰণ প্ৰথমতে আৰ্মিত যাব আমি ট্ৰেনিং দিব নালাগে অসম পুলিচৰ ট্ৰেনিঙৰ কোৱালিটিটো আৰ্মিৰ সমান নহয় ধুনিয়া আৰ্মি ট্ৰেনিং লৈ আহিব কাশ্মীৰ পাহাৰত উঠাৰ অভিজ্ঞতা লৈ আহিব লৈ আহি 60 বছৰ বয়সলৈকে ধুনিয়াকৈ অসম পুলিচত কাম কৰিব গতিকে ইয়াতটো কোনো অসুবিধাই নাই ম্যাক্স আৰু যদি এই সূত্ৰে অলপ যদি আৰ্মিত লৰা বেছিকৈ সোমাই অসমৰ এটো আমাৰ কাৰণে ভাল কাৰণ আৰ্মিত আমাৰ লৰা নাযায় গতিকে এই অগ্নিবীৰ বা অগ্নিপথ স্কিমৰ জৰিয়তে যদি আৰ্মিত অসমীয়া লৰা যোৱা অভ্যাস কৰে এটো আমাৰ কাৰণে আৰু এটা এমপ্লয়মেন্ট এভিনিউ খুলি যাব আৰু তাৰোটো 25% আৰ্মিত সোমায়ে থাকিব গতিকে ইয়াতটো অসমতো এটোলৈ কোনো কথা নাই প্ৰবলেম যত লৰাবিলাকে ভাবি আছে যে যত বহুত লৰা আৰ্মিত সোমাই তাত প্ৰতিক্ৰিয়াটো হ'বই নালাগে মানুহে ৰেডিমেড সবে পুলিচ চাকৰি পাব এনে কোনোবাই প্ৰতিক্ৰিয়া কৰিলে কি কৰিব আপুনি আৰ্মিত ট্ৰেনিং ল'ব ডাইৰেক্টলি পুলিচত সোমাব প্ৰতিক্ৰিয়া কৰাটো কোনো ৰাস্তা নাই গতিকে জুনে প্ৰতিক্ৰিয়া কৰিছে কোনোবাই লগাই দিছে প্ৰতিক্ৰিয়া কৰিব কিন্তু চাকৰি পালে কোনোবাই প্ৰতিক্ৰিয়া কৰে নেকি আপুনি যেতিয়া আৰ্মিত 4 বছৰ ট্ৰেনিং ল'ব বাহিৰে আহি আপুনি assam পুলিচ সোমাব আৰু অসমতো আৰ্মিৰ ইমান কোনো লৰাই ৰিক্ৰুটমেন্টত যোৱাই নাই প্ৰতিক্ৰিয়া কৰিবৰ কাৰণে গতিকে কোনোবাই যদি প্ৰতিক্ৰিয়া কৰিছে এটো নাজানি পেলাই প্ৰতিক্ৰিয়া কৰিছে জানি আকস্থান নহয় আমি ডাইৰেক্ট দিম বুলি কৈছো আকস্থান বুলি কোৱাই না আমি প্ৰায়োৰিটি বুলি কোৱাই না আমি কৈছো যিসকলে অগ্নিবীৰ হৈ উভতি আহিব তেওঁলোকক আমি ডাইৰেক্ট assam পুলিচত লৈ লম গতিকে আন্দোলন কৰাটো কোনো ৰাস্তাই নাই ইয়াতে শৰ্ট সাৰ্ভিস কমিশনত গলে 14 বছৰ পাব অসম পুলিচত সোমালে 60 বছৰলৈকে কাম কৰিব গতিকে ইট ইজ মাচ বেটাৰ এনে যদি কোনোবা আৰ্মিত সোমাই ই মাত্ৰ 14 বছৰ চাকৰি কৰিব পাৰিব কিন্তু অসমত যেহেতু অগ্নিবীৰত 4 বছৰ আৰু অসম পুলিচত 30 বছৰ গতিকে 35 বছৰ চাকৰি কৰিব গতিকে এটোটো বেটাৰ বস্তু হল একো ক্ৰাইটেৰিয়া নাই ক্ৰাইটেৰিয়াটো লওঁতেই ক্ৰাইটেৰিয়া হ'ব আৰ্মি ট্ৰেনিঙৰ সমানটো অসম পুলিচে ট্ৰেনিং দিবই নোৱাৰে গতিকে ইমান ভাল ট্ৰেনিং হৈ লৰা 27 বছৰত উভতি আহিব আৰামত আহি অসম পুলিচত কাম কৰিব 60 বছৰলৈকে থাকিব ইমান আমাৰ স্কিমটো মজা কৰি দিলো কাৰণ প্ৰথমতে আৰ্মিত যাব আমি ট্ৰেনিং দিব নালাগে অসম পুলিচৰ ট্ৰেনিঙৰ কোৱালিটিটো আৰ্মিৰ সমান নহয় ধুনিয়া আৰ্মি ট্ৰেনিং লৈ আহিব কাশ্মীৰ পাহাৰত উঠাৰ অভিজ্ঞতা লৈ আহিব লৈ আহি 60 বছৰ বয়সলৈকে ধুনিয়াকৈ অসম পুলিচত কাম কৰিব গতিকে ইয়াতটো কোনো অসুবিধাই নাই ম্যাক্স আৰু যদি এই সূত্ৰে অলপ যদি আৰ্মিত লৰা বেছিকৈ সোমাই অসমৰ এটো আমাৰ কাৰণে ভাল কাৰণ আৰ্মিত আমাৰ লৰা নাযায় গতিকে এই অগ্নিবীৰ বা অগ্নিপথ স্কিমৰ জৰিয়তে যদি আৰ্মিত অসমীয়া লৰা যোৱা অভ্যাস কৰে এটো আমাৰ কাৰণে আৰু এটা এমপ্লয়মেন্ট এভিনিউ খুলি যাব আৰু তাৰোটো 25% আৰ্মিত সোমায়ে থাকিব গতিকে ইয়াতটো অসমতো এটোলৈ কোনো কথা নাই প্ৰবলেম যত লৰাবিলাকে ভাবি আছে যে যত বহুত লৰা আৰ্মিত সোমাই তাত